নমস্কাৰ বন্ধু-বান্ধৱীসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। মানে এফালে যাবলৈ ওলাইছোঁ মানে খৰাগৰ আঞ্চলিক কলা কৃষ্টি কেন্দ্ৰৰ উদ্যোগত মানে ভাওনা প্ৰতিযোগিতা পাতি আছে তাত, আৰু তাত মানে ভাওনা প্ৰতিযোগিতাও চাম, লগতে আপোনালোককো দেখাম। এতিয়া খামদৈ কুঁৱৰী সমন্বয় ক্ষেত্ৰ খৰাগৰ কলা কৃষ্টি কেনেকুৱা পৰিৱেশ সকলোখিনি দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। ফাইনেলি আমি পাই গ'লোহি। বাইক থ'বলৈ জেগা বিচাৰি ফুৰিছোঁ, বাইক থ'বলৈ আৰু আপোনালোকক এফালে এখন দেখাইছোঁ মূল তোৰণ, এইফালে মূল গেট হয় এখন, আৰু তৃতীয় যোন ভাগ ভাওনা নাট সেই ভাগ আদৰিবৰ কাৰণে তেওঁলোক ৰৈ আছে। আৰু এতিয়া চলি থকা নাট ভাগৰ নাম হৈছে গজকেতু উপাখ্যান, আৰু ইয়াৰ পিছতে নেক্সট যোনখন ভাওনা হ'ব, আৰু সেই ভাওনাখনৰ নাটখনৰ নাম হৈছে যযাতিৰ মুক্তি লাভ। আপোনালোকে চাইছেনে আগে পিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু এইফালে সিফালে সি দ্বিতীয়খন নাটখনৰ নাম হৈছে যযাতিৰ মুক্তি লাভ। এইখন 8:20 পৰা তেওঁলোকে আদৰি আনিছে নাটক। আৰু ইয়াৰ পিছতে আপোনালোকক চিনাকি কৰাই দিবলৈ লৈছোঁ ভাওনা পৰিচালনা সমিতি সকলৰ লগত, আৰু তেওঁলোকে কি কয় শুনোৱা হওক। আপুনি ভাওনাৰ আজি কেনেধৰণে মানে উদযাপন চলিছে বা কিমান দিন হৈছে আজি কি ক'ব আপুনি? আমি খৰাগৰ আঞ্চলিক কলা কৃষ্টি কেন্দ্ৰই সমূহ ৰাইজ একত্ৰিত হৈ আমি ভাওনা সমাৰোহ প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। আজি পঞ্চম দিন, আদিনা কাৰ্যসূচীৰে আমি 12খন ভাওনা আৰু লাষ্টৰ দিনা আমি দিহানাম প্ৰদৰ্শন হ'ব দিহা সময়ত কমলা গগৈ ডাঙৰীয়া। গতিকে আমি সমূহ ভক্তমান ৰাইজক আমি এই মুহূৰ্তত আমি সেৱা জনাইছোঁ, যাতে এই পবিত্ৰ অনুষ্ঠানত হাজাৰ হাজাৰ ভক্ত আহি আমাৰ উপস্থিত হোৱাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। সেৱা জনাইছোঁ যাতে ভৱিষ্যত দিনত যাতে আমাৰ এই খৰাগৰ অঞ্চলটোক যাতে তেখেতসকলে পদাৰ্পণে আমাৰ মন পলসিত কৰিছে, আৰু অনাগত দিনত ভাওনা সমাৰোহৰ জৰিয়তে আমি সমন্বয়ৰ বাৰ্তা এটাই গোটেই খৰাগৰ ৰাইজৰ তথা শিৱসাগৰ জিলাত এটা সমন্বয়ৰ বাৰ্তা দিব পাৰোঁ, তাৰে আমি প্ৰয়াস কৰিছোঁ। আজি কিমান দিন চলি আছে, মানে কিমান দিনৰ পৰা আপোনালোকে ভাওনা আৰম্ভ হৈছে? 5 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছে, 11 ফেব্ৰুৱাৰীত শেষ হ'ব। এতিয়া যোনটো নাট চলি আছে নাটখনৰ নাম দক্ষ যজ্ঞ নামটিৰ দল এটা আছিলে আমাৰ শিৱসাগৰ জিলাৰ নামটি এটা দল। তেখেত নেক্সট কৰিব যযাতিৰ মুক্তি লাভ মৰাণৰ বা চৰাইদেউ জিলাৰ এখন নাট উদ্বোধন কৰিব। আপুনি কি ক'ব অনুষ্ঠানটোৰ বিষয়ে, মানে কেনেধৰণে আপোনালোকে পৰিচালনা কৰিছে? হয়, আমি এই খৰাগৰ আঞ্চলিক কলা কৃষ্টি কেন্দ্ৰৰ তৰফৰ পৰা আমি মহান আয়োজনটো আগবঢ়াইছিলোঁ। আমি এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে আমি এই ভাওনা প্ৰতিযোগিতা 7 দিনীয়া প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ সমূহ ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ আহি ইয়াত সমবেত হৈছে। আমি অতিশয় আনন্দিত হৈছোঁ। আমি সকলো ৰাইজে ইয়াত লগ লাগি আমি ভকত বৈষ্ণৱক আদৰণি জনাইছোঁ। আমি তাৰে আমাৰ দুদিন বাকী আছে, এই দুদিনৰ পাছত আমাৰ কাৰ্যসূচী পৰিসমাপ্তি ঘটিব। গতিকে এই পাহতে আমি অসমবাসী ৰাইজলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আগন্তুক দিনত তেখেতসকলৰ সহায় সহযোগে আমি এই অনুষ্ঠানভাগী আৰু আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ম। মোৰ নাম শ্ৰী ৰাজু গগৈ, মই উদযাপন সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক। আজি যিহেতু ভাওনা
ভাওনা চলি আছে, ইয়াৰ নেক্সট মানে অনুষ্ঠানটো কি আছে আপুনি ক'ব নেকি? মানে আমাৰ প্ৰত্যেক দিনে দুখনকৈ আমাৰ নাটক ইয়াত উন্মোচন হয়। গতিকে ইয়াৰ প্ৰথম ভাগ আমাৰ আজি উন্মোচন হৈছে, আৰু দ্বিতীয় ভাগ সময় 8:30 বজাৰ লগে লগে দ্বিতীয়খন নাটক আমাৰ ইয়াত উন্মোচন হয়। আপুনি অনুষ্ঠানটোৰ বিষয়ে আজি কি ক'ব, কেনেধৰণে আপোনালোকে পৰিচালনা কৰিছে অকণমান? খৰাগড় আঞ্চলিক কলাকৃষ্টি কেন্দ্ৰৰ উদ্যোগত আমাৰ যি 7দিনীয়া কাৰ্যসূচীৰে অসম ভাওনা প্ৰতিযোগিতা ভাগ চলি আছে। আজি আমাৰ 5ম দিন। আজি আমাৰ ইতিমধ্যে প্ৰথমখন নাট গজকেতু উপাখ্যান চলি আছে। ইয়াৰ পাছত আমাৰ 8 বাজিৰ পিছত যি ভাগ নাট আছে সেই ভাগ হৈছে যযাতিৰ মুক্তি লাভ। সেই ভাগ মৰাণৰ পৰা আহিছে। এই ইমান দূৰ দূৰণিৰ পৰা যিবিলাক দল আহিছে বৰ সুন্দৰভাৱে তেওঁলোকে নাটবিলাক প্ৰদৰ্শন কৰিছে। আমাৰ বিভিন্ন ঠাইৰ পৰা অহা দৰ্শকবৃন্দই সুন্দৰভাৱে নাটবিলাক উপভোগ কৰিছে। এই আপাহতে আমি সমূহ নাট্য দললৈ আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু সেৱা জনাইছোঁ। আৰু বিভিন্ন ঠাইৰ পৰা অহা দৰ্শকবৃন্দক আমি তেখেতসকলৰ যি পদধূলা, এই পদধূলাই যাতে আমাক সকলোকে কৃতাৰ্থ কৰি যায়। ভৱিষ্যতেও যাতে আমি এনেকুৱা ডাঙৰ ডাঙৰ অনুষ্ঠান আমি পৰিচালনা কৰিব পাৰোঁ, তাৰ যাতে শক্তিৰে এয়া আমাৰ হ'বলগীয়া আছে। তাতে আপোনালোক ধন্যবাদ থাকিলে, ইমান ব্যস্ততাৰ মাজতো যাতে আহি আমাক এইখন সুবিধা দিলে, ইয়াৰ বাবে আপোনালোক অশেষ ধন্যবাদ। এজন ব্যক্তি উপস্থিত আছে, ব্যক্তিজন আপোনাৰ নামটো ক'ব। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰণৱ শৰ্মা। মই সদৌ অসম ভাওনা প্ৰতিযোগিতা সমিতিৰ এজন সদস্য। তো আজি কি ক'ব আপুনি ভাওনা বিষয়ে কি ক'ব, কেনেধৰণে অনুষ্ঠানটো আৰম্ভ কৰিছে আপোনালোকে? আমি সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছোঁ খৰাগড় আঞ্চলিক কলাকৃষ্টি কেন্দ্ৰৰ উদ্যোগত আৰু বৃহত্তৰ সদৌগুৰি মৌজাবাসীৰ ৰাইজৰ সহযোগত আমি সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আজি এই ভাওনা প্ৰতিযোগিতাৰ আজি 5ম দিন। আজি এই 5ম দিনৰ কাৰ্যসূচীত এতিয়া প্ৰথমভাগী নাট আৰম্ভ হৈ আছে। প্ৰথমভাগী নাট কৰিছে নামটিৰ ময়ূৰধ্বজ শিল্পী সমাজে গজকেতু উপাখ্যান নাটভাগী কৰি আছে। ইয়াৰ পিছতে আমাৰ 2 নম্বৰ নাটকখন আৰম্ভ হ'ব। 2 নম্বৰ নাটকখন পাঞ্চজন্য নাট্যগোষ্ঠী মৰাণহাট চৰাইদেউ তেওঁলোকে যযাতিৰ মুক্তিলাভ নাটভাগী আৰম্ভ কৰিব। তাৰপিছতে অহা কাইলৈ আমাৰ শেষৰ দিন। অহা কাইলৈ আমাৰ প্ৰথমখন নাট গৌৰৰ অমিতহৰণ বিনতাৰ দাসত্ব মোচন মণিকাঞ্চন সাংস্কৃতিক গোষ্ঠী চৰাইবাহী যোৰহাটে প্ৰথম নাটভাগী পৰিৱেশন কৰিব। তাৰপিছতে শনিৰ দেৱত্ব প্ৰাপ্তি গজাখুৰৰ মুক্তিলাভ আমগুৰি হাথৰি ফাউণ্ডেশ্যন তেওঁলোকে দ্বিতীয়ভাগী নাট প্ৰদৰ্শন কৰিব। তো কেনেকুৱা লাগিছে আপোনালোকৰ ইয়াত অনুষ্ঠানটো মানে ইমান সুন্দৰকৈ মানে উদযাপন কৰিছে? ধৰি লওক ৰাইজৰ সহযোগিতা কেনেকুৱা পাইছে আপোনালোকে? আমাৰ ইয়াত ৰাইজৰ সহযোগিতা সকলোৱে সহায় সহযোগ কৰিছে আৰু সকলো আমাৰ ৰাইজে ইয়াত আহি লাগি মেলি আমাৰ এই অনুষ্ঠানভাগী সফল হোৱাত মানে সকলোৱে উৎসাহ দিছে, প্ৰেৰণা দিছে। সকলো ৰাইজলৈ এই হেঁপাহতে আমি ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ, ময়ো ধন্যবাদ জনাইছোঁ আৰু ইমান এটা সুন্দৰ অনুষ্ঠানটো আপোনালোকে উপভোগ কৰিবলৈ সকলো ৰাইজকে এটা সুবিধা দিছে। বহুত বহুত ধন্যবাদ থাকিল। তেওঁলোকৰ লগত কথা পাতি খুবেই ভাল লাগিলে আৰু ইমান কষ্ট বলত তেওঁলোকে ভাওনা সকলোখিনি ইমান ধুনীয়াকৈ এৰেঞ্জ কৰিছে। চাই থাকক ভিডিঅ'টো। এই বিষয়ে মই মোৰ সেনাপতি আৰু কৰ্তব্যৰ লগত আলোচনা কৰোঁগৈ। No!
সেনাপতি কনকগণ মহোদয় অত্যদয় সিংহকে করেন এখানে তোমার কেমন একটা রক্ষান্তের কারণ কিবা আৰু তাহার নাচ করু এনে ভক্তি নয় কিন্তু যার ফলে আমার একটা অবিরত ভাবে অবতলে ঘটি আমি ছয় উত্তর ঘরে অর্থ বৰ বেছি দীঘলীয়া নকৰিলোঁ ভিডিঅ'টো বেছি দীঘলীয়া কৰিলে আপোনালোকে চায়ো আমনি পাব আৰু ভাওনাৰ ভিডিঅ' মই বেলেগ দি থাকিম আপোনালোকক ফুলকৈ এখন ভাওনাৰ এভাগৰ মানে ভিডিঅ' দিম এতিয়া আমি যাবলৈ ওলালোঁ কিন্তু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ